হিতাধিকাৰীসকলৰ বাবে লৈ আহিছো এটা জৰুৰী খবৰ শীঘ্ৰেই কৰ্তন কৰক অযোগ্য হিতাধিকাৰীসকলে নিজৰ নাম এটা জৰুৰী খবৰ লৈ আহিছো অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে কিয়নো প্ৰশাসনে বান্ধি দিছে সময়সীমা সেই সময়সীমা বান্ধি দিছে প্ৰশাসনে এই ভোটৰ এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় হিতাধিকাৰীসকলক জনাবলৈ বিচাৰিছো অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ আৰু শীঘ্ৰেই কৰ্তন কৰক অযোগ্য হিতাধিকাৰীসকলে নিজৰ নাম আৰু যিসকল অযোগ্য হিতাধিকাৰী তৎসত্ত্বেও তেওঁলোকে লৈ আছে অৰুণোদয়ৰ সুবিধা নিজৰ নাম কৰ্তন কৰাৰ সময় বান্ধি দিছে ইতিমধ্যে প্ৰশাসনে সেই সময়সীমা বান্ধি দিছে প্ৰশাসনে অন্যথা প্ৰশাসনে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা চৰকাৰী কৰ্মচাৰী বা আৰ্থিকভাৱে সবল ব্যক্তিয়ে কৰ্তন কৰিব লাগিব অৰুণোদয় আঁচনিৰ পৰা নিজৰ নাম আৰু 20 আগষ্টৰ পূৰ্বে কৰ্তন কৰিব লাগিব নিজৰ নাম ইতিমধ্যে প্ৰশাসনে বান্ধি দিছে সময়সীমা 20 আগষ্টৰ অন্তিমটো দিন অনলাইন পোৰ্টেলৰ জৰিয়তে কৰ্তন কৰিব পাৰিব নিজৰ নাম আৰু বিত্ত বিভাগৰ সচিবে ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা ইতিমধ্যে এখন নোটিছ প্ৰকাশ কৰিছে বিত্ত বিভাগৰ সচিবে নোটিছখন আমি দেখুৱাইছো ইছা নিজৰ দৰ্শকসকলক এইখনে হৈছে এখন নোটিছ বিত্ত বিভাগৰ সচিবৰ তৰফৰ পৰা এইখন নোটিছ দিয়া হৈছে শীঘ্ৰে অৰুণোদয় আঁচনিৰ সুবিধা যিসকল চৰকাৰী কৰ্মচাৰী বা আৰ্থিকভাৱে সবল ব্যক্তিয়ে লাভ কৰি আছে তেওঁলোকে নিজৰ নাম শীঘ্ৰে কৰ্তন কৰিব লাগিব আৰু প্ৰশাসনে বান্ধি দিছে সময়সীমা যেহেতু শেহতীয়াকৈ সংবাদমেল যোগে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে যিসকল হিতাধিকাৰী অযোগ্য যিসকলে চৰকাৰী কৰ্মচাৰী যিসকল চৰকাৰী চাকৰিয়াল যিসকল আৰ্থিকভাৱে সবল ব্যক্তি তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে অৰুণোদয় আঁচনিৰ পৰা নিজৰ নাম কৰ্তন কৰিব লাগিব আৰু ইতিমধ্যে প্ৰশাসনে এতিয়া বান্ধি দিছে সময় 20 আগষ্টৰ পূৰ্বে নিজৰ নাম কৰ্তন কৰক অৰুণোদয় আঁচনিৰ অযোগ্য হিতাধিকাৰীসকলে আৰু অনলাইন পোৰ্টেলৰ জৰিয়তে নিজৰ নাম কৰ্তন কৰিব পাৰিব আনহাতে বিত্ত বিভাগৰ সচিবে জাৰি কৰিছে নিৰ্দেশনা আৰু ইতিমধ্যে বিত্ত বিভাগৰ সচিবে এখন নোটিছ প্ৰকাশ কৰিছে নোটিছৰ জৰিয়তে ইতিমধ্যে তেওঁ সকীয়াই দিছে যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকে নিজৰ নাম শীঘ্ৰেই কৰ্তন কৰক ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলৰ বাবে যেহেতু এক যুগান্তকাৰী আঁচনি উলিয়াইছিল ৰাজ্য চৰকাৰে সেইখনে আচলতে হয় অৰুণোদয় আঁচনি আৰু দেখিবলৈ পোৱা গৈছিল বহু অযোগ্য হিতাধিকাৰী বহু চৰকাৰী চাকৰিয়াল আৰ্থিকভাৱে সবল ব্যক্তিয়ে আচলতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল প্ৰতি মাহে যাৰ ফলতে আচলতে এক পৰ্যবেক্ষণৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে কৈছিল যে যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকে নিজে নিজৰ নামটো কৰ্তন কৰিব পাৰিব আৰু অনলাইন পোৰ্টেলৰ জৰিয়তে নিজৰ নামটো তেওঁলোকে কৰ্তন কৰিব পাৰিব ইতিমধ্যে প্ৰশাসনে শেষ সময়সীমা বান্ধি দিছে প্ৰশাসনে শেষ সময়সীমা আৰু প্ৰশাসনে বান্ধি দিয়া সময়সীমাৰ ভিতৰতে অযোগ্য হিতাধিকাৰীসকলে নিজৰ নাম কৰ্তন কৰিব পাৰিব এটা জৰুৰী খবৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে জনাই আছো এই মুহূৰ্তত প্ৰশাসনে নহলে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা চৰকাৰী কৰ্মচাৰী বা আৰ্থিকভাৱে সবল ব্যক্তিসকলে নিজৰ নাম কৰ্তন কৰিব লাগিব অৰুণোদয় আঁচনিৰ পৰা আৰু যেহেতু বহু চৰকাৰী চাকৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছিল 20 আগষ্টৰ পূৰ্বে তেওঁলোকে নিজে নিজৰ নাম কৰ্তন কৰিব পাৰিব আৰু অনলাইন পোৰ্টেলৰ জৰিয়তে কৰ্তন কৰিব পাৰিব নিজৰ নাম